এজাক বৰষুণতে কৃত্ৰিম বানত প্লাবিত ডিফু চহৰৰ এক অংশ ডিফুৰ নৈ জলপৃষ্ঠ ক্ৰমে বৃদ্ধি হাহাকাৰ চহৰবাসী কংগ্ৰেছে এছডিচি ভালেসংখ্যক সমৰ্থক পিন্ধিলে গেৰুৱা বসনা হ'ল কংগ্ৰেছৰ প্ৰবক্তা মোহন ৰংপি সহ তেখেতৰ কেইবাগৰাকী অনুচৰ বেয়া খবৰ কাৰ্বি আংলঙত যোৱা ২৪ ঘণ্টাত প্ৰাণঘাতক কোভিডত মৃত্যু 2 কোভিড ৰোগীৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ কৃত্ৰিম বানত হাহাকাৰ ডিফু চহৰবাসী ক্ৰমে বৃদ্ধি ডিফুৰ নৈ জলপৃষ্ঠ যোৱা নিশাত নেৰানেপেৰা এজাক বৰষুণতে এইদৰে হাহাকাৰ পৰিস্থিতি উদ্ভৱ প্ৰত্যেক বাৰিষাতে ডিফু চহৰ প্লাবিত হয় কৃত্ৰিম বানত ডিফু পৌৰসভাৰ জৰিয়তে চৰকাৰে নানান আঁচনি ৰূপায়ণ কৰিলে ডিফুৰ নৈ বাৰম্বাৰ পৰিষ্কাৰ কৰিলে বাৰম্বাৰ নিৰ্দেশ দিয়া হ'ল ডিফুৰ নৈ বা দাঁতি কাষৰীয়া এলেকাত আৱৰ্জনা নেপেলাবলৈ কিন্তু পৌৰসভাই নিৰ্দেশ দিব লাগে বুলিহে দিলে চহৰবাসীয়ে পালন কৰিছেনে নাই তাক নিৰীক্ষণ বা তদাৰক নকৰিলে যাৰ বাবে সামান্য এজাক নেৰানেপেৰা বৰষুণতে উদ্ভৱ হৈছে এনে হাহাকাৰ পৰিস্থিতি ইফালে এই ক্ষেত্ৰত সমানে চকৰীয়া বজাৰ এলেকাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু নৈৰ দাঁতিত বাস কৰা পৰিয়ালসকলৰ ফলত আজিৰ এই হাহাকাৰ পৰিস্থিতি ফল মূলৰ দোকানত শুকান মাছৰ বজাৰত শাক পাচলিৰ বজাৰত বান বাট পথত বান ভিন্ন ৰঙেৰে নিশা হ'লে ৰঙীন হৈ পৰা ডিফু চহৰৰ এই দৃশ্য এনে পৰিস্থিতিত টোপনি নধৰিলেও শোৱাৰ ভাও দি থকা তথা নগৰ পৰিচালনাৰ দায়িত্বত থকা ডিফু পৌৰসভা কাৰ্বি স্বায়ত্ত পৰিষদৰ সংশ্লিষ্ট কৰ্তৃপক্ষই আগন্তুক দিনত কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ মূলাৰ দৌৰ যেনেকৈ মছজিদলৈ পাৰ্বত্য জিলাত সম্প্ৰতি ৰাজনৈতিক নেতা পালি নেতাৰ দৌৰ আৰম্ভ হৈছে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনলৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈ এতিয়াও কেইবামাহ বাকী আছে যদিও ভিন্ন ৰাজনৈতিক দলৰ নেতা পালি নেতাসকলে এতিয়াৰে পৰা কোচ আৰম্ভ কৰিছে আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি এই দৌৰত সম্প্ৰতি সকলোতকৈ আগত কোচ কৰিবলৈ ওলাইছে পশ্চিম কাৰ্বি আংলঙৰ 9 কাৰ্বি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰাজনৈতিক দলৰ নেতা পালি নেতাসকলে কংগ্ৰেছ আৰু এছডিচিৰ কেইবাটাও সমৰ্থকে নিজ দল ত্যাগ কৰি 10 জুলাইত আনুষ্ঠানিকভাৱে যোগদান কৰিছে গেৰুৱা দলত উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ দলীয় প্ৰবক্তা মোহন ৰংপিও তেখেতৰ বিশ্বাসী অনুচৰ সহ দলে বলে আহি বিজেপি দলত যোগদান কৰিলে টুমপ্ৰেংস্থিত বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক সভাত এই সকল লোকে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধে উল্লেখ্য এই অনুষ্ঠানত সাংসদ হৰেণ সিং বে তথা বিধায়ক ক্ৰমে ৰূপ সিং তেৰণ বিদ্যা সিং ইংলেক আৰু দৰ সিং ৰংহাং প্ৰমুখ্য ভালে সংখ্যক ইএম উপস্থিত থাকে ডংকামকমৰ পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাত প্ৰাণঘাতক কোভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি যোৱা ২৪ ঘণ্টাত কাৰ্বি আংলং জিলাত মৃত্যু 2 কোভিড ৰোগীৰ প্ৰাণ সংহাৰী কোভিড সংক্ৰমণ ক্ৰমে হিয়া হৈ অহাৰ বিপৰীতে যোৱা ২৪ ঘণ্টাৰ ভিতৰত কোভিড সংক্ৰমণ অধিক হাৰত বৃদ্ধি পাইছে কাৰ্বি আংলং জিলাত যোৱা ২৪ ঘণ্টাৰ ভিতৰত মৃত্যু ঘটিছে 2 কোভিড আক্ৰান্তৰ এতিয়ালৈকে কোভিড ৰোগত আক্ৰান্ত হৈ প্ৰাণ গৈছে সৰ্বমুঠ ৮৬ কোভিড ৰোগীৰ জিলাখনৰ ভিতৰত হাওৰাঘাট মহকুমা অঞ্চল আৰু বোকাজান মহকুমা অঞ্চলত বিশেষকৈ গাঁও অঞ্চলত কোভিড ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি অব্যাহত আছে
অৱশ্যে এই সমূহ অঞ্চলত জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ পৰা খাদ্য সামগ্ৰীৰ যোগান অব্যাহত আছে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। সমস্যা সমানিক বিৰতিৰ Archa Coaching Institute, Difu Karbi Anglong, for students preparing for AEE, JEE, CEE, TET and other competitive exams. Archa Coaching Institute offer courses of 45 days crash course for medical entrance exam, 90 days crash course for medical entrance exam, 45 days crash course for engineering entrance exam, 90 days crash course for engineering entrance exam, and 4-month course for TET exam. Also our facilities, air-conditioned classroom, smart class, sufficient and highly recommended study materials, free t-shirt and student bag. Hurry at a hometown. For more information, call 700-2781425/700-2283-004 or call 700-2322482. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Choral hoy pokchokor jinjin ta nangna. Igar koi bong manai wangsarak thane pokchokor ong. Kopi po no bong. Pipolote. Igar koi ni pokchokor luti men duwai nang nam bidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi ki long bang puji mini. Pokchokor dawai nang pidun tha. Ladak katok 24/7 open pu. Zero anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Layan lo Alon Medical Store, Kicheng Si Karbiang Bongpen Kang Pucheng Pharmacy. Labang So Pharmacy lagi 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponichi. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponichi. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame Humrig non. Anso se kachini jiapan abiar kipia number along Humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত আধুনিক শিক্ষা আহৰণৰ নামত খেতি পথাৰলৈ একেবাৰে পিঠি দিয়া যুৱকসকলৰ খেতি কাৰ্যৰ প্ৰতি আগ্ৰহ KFAৰ সভাপতি অবিনাশ ৰংহাঙৰ নেতৃত্বত একাংশ যুৱকে কৃষি কৰ্মত আত্মনিয়োগ কৰা দেখা গৈছে। ক'ত হৈছে এনে দৃষ্টান্তমূলক কাৰ্য জানিবলৈ চাওঁ হওক আমাৰ এই বিশেষ প্ৰতিবেদন। বোকা দিয়া পথাৰত এয়া একাংশ শিক্ষিত যুৱক হাতৰ মুঠিত কঠীয়া পুলি লৈ লগাইছে বোকা দিয়া পথাৰত। খেতি কাৰ্যৰ প্ৰতি আগ্ৰহ উঠি অহা শিক্ষিত যুৱকসকলৰ কৰোণা কালৰ বাবে স্কুল কলেজ অবিহনে ঘৰত এনে শুই বহি কটোৱাতকৈ এনে মহৎ কাৰ্যত আত্মনিয়োগ কৰা কাৰ্য সঁচাকৈ অতি প্ৰশংসনীয়। আৰু এনে মহৎ কৰ্মৰ প্ৰতি উদ্বুদ্ধ কৰা KFAৰ সভাপতি অবিনাশ ৰংহাং স্বাভাৱিকতে শলাগৰ পাত্ৰ। উচ্চ তথা আধুনিক শিক্ষা আহৰণৰ নামত ক্ৰমে চহৰমুখী তথা লক্ষ্যভ্ৰষ্ট হোৱা যুৱকসকলে নিজৰ সোণ হেৰিয়া পথাৰত এনেদৰে জীৱন লক্ষ্যৰ সন্ধান কৰিছে। এই কাৰ্যত KFA নীলিপ শাখাৰ সভাপতি বিক্ৰম তকবি, বিশিষ্ট সমাজকৰ্মী সুজিত টিমু, বিলিচন টেৰাং, বেটিং টেৰাং প্ৰমুখ যুৱকসকলে অংশ লয়। Sara Vinas Rong Hangarit Nilitum Nilip head branch ahin pen same alang litum marit sok lasinitum dak tripi Nilip head branch ahin pen same nitum branch members atum pen itum chingrum si alang litum marit nitum ki fan cherap chetodun lo la pen jitu non cheri phosose la so hidi la bangen non nilitum
jaga ki kalau kada do sar la se nitum un anpen ki ka chitu du ni phase nitum bot ilo কয়লামাটিৰ পৰা পিটৰ টেনৰ ৰিপৰ্ট কাট নিউজ প্ৰাণ সংহাৰী কোভিড পৰিস্থিতিৰ মাজতো কাৰ্বি আংলংবাসী ৰাইজৰ বাবে অতি ভাল খবৰ মাৰ্লিন ফিল্ম এণ্ড মিউজিক হাঞ্জালাংছু মিউজিক এণ্ড এণ্টাৰটেইনমেণ্টে যুটীয়াভাৱে নিৰ্মাণ কৰিবলৈ প্ৰস্তুত হৈছে কাৰ্বি ফিল্ম ৰাইকম কাৰ্বি ফিল্ম সোসাইটিৰ সাধাৰণ সম্পাদক দিলীপ বে শৰ্ট ফিল্ম নিৰ্মাতা ৰাজা তেৰণ বিশিষ্ট লেখক লংবীৰ তেৰাঙে যুটীয়াভাৱে শনিবাৰে আয়োজন কৰে এক সংবাদ মেলত কাৰ্বি ফিল্ম ৰাইকম নিৰ্মাণৰ বাবে প্ৰস্তুত হোৱাৰ লগতে বহল প্ৰচাৰ লাভৰ বাবে প্ৰচাৰ পত্ৰিকা উন্মোচন কৰে এই ফিল্ম নিৰ্মাণৰ সন্দৰ্ভত লক্ষণীয় কথাটো হ'ল এই ফিল্মখনৰ নিৰ্মাতা ৰাজা তেৰণ হৈছে শৰ্ট ফিল্ম নিৰ্মাণত আন্তৰ্জাতিক খ্যাত ৰাজা তেৰণে ইতিমধ্যে ভাৰতৰ উপৰিও ইউৰোপ কানাডা আদিত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শৰ্ট ফিল্ম নিৰ্মাণ কৰি খ্যাত লাভ কৰিছে সেয়েহে ৰাইকম ফিল্মখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্মাণ লক্ষ্য ৰাখিছে নিৰ্মাতা তথা সঞ্চালকসকলে ফিল্ম ৰাইকম শ্বুটিং কাৰ্য আৰম্ভ কৰাৰ আগতে ফিল্মখনত অভিনয় কৰিবলগীয়া অভিনেতা আৰু অভিনেত্ৰী তথা আটাইবোৰক কলা কৌশলীক দিব উপযুক্ত প্ৰশিক্ষণ The film is based on the struggle and discrimination faced by the tribal in their own land. Mention can be made that Wasibipo is the only Karbi film received 2 national awards in the year 1990. After a long span of 30 years, no Karbi film has ever conferred with any national and international award in any category. Therefore, with the film Raikom, we are hopeful and positive that it will bring laurels for the people of Karbi Anglong. Pangcheng bangke ningarok paralam lo lapen nilitum kadokawe Karbi Film Society in pen samet alang kanchuru parlo pen alang lige inut bakso film of course anat alang lige Charlie atike thega bangkruan warda pamahed alang lige than lo da ini short film mate chihe ka film bangso international bangso competition ma alang lige nong ni film ta bang pulo the subang penan production num chini ni plus no alang li so non wigimi hai utha chini yat pen non ke claim ponji da kar be khe hanbar kar be lam hal bangso claim ponji bangin tum hin pen ni hin pen an pada film society hin pen ge chobo palo plus non wigimi tum da alang li jong Charlie dun ba kado we la song da thak penan Charlie dun ba chini dun ang song level le ponje phan chini dun bo sonde me party ko si nona tume hin media hin chodita ni chuning wil kangbai ajai nikbang de kon ko sela kelong dun so aflim man de parjan ni ko la so kangbai ko atum doan phanon ke ihoi ba ke ti parjan ni ko son ma so film ko tipia puthak ma ha do ve ki chi than ji lo be ti parjan ni ko son ma la so puthak acting workshop biji irui ba da di pulong mon na lo la pen da ni thang ni tu da local artist man si do we award sa che long pon Stefan Tenor report Cut News আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ